নমস্কাৰ বন্ধুসকল, দত্ত ফাৰ্মিং চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' আগবঢ়াব বিচাৰিছোঁ। বৰ্তমান মই আছোঁ ককাই ভাই ব্ৰিডিং ফাৰ্মত। মই আজি ফাৰ্ম সম্বন্ধীয় কিছুমান তথ্য আপোনালোকৰ মাজলৈ আনিব বিচাৰিছোঁ। আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখাম যে আপুনি এখন নতুন গাহৰি ফাৰ্ম কেনেকৈ বনাব, ফাৰ্মখনৰ সাইজ কিমান থাকিব আৰু ইয়াৰ ডিজাইন আপুনি কেনেকৈ ৰাখিব আৰু কিমান টকাৰ খৰচ হ'ব, আপুনি এই ভিডিঅ'টোৰ জৰিয়তে কিছু হ'লেও জানিব পাৰিব। গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকিব। যদি ভিডিঅ'টো আপোনালোকক ভাল লাগে তেতিয়াহ'লে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, লগতে চেনেলটো শ্বেয়াৰ কৰি দিব, লগতে লাইক কৰি দিব। মই বৰ্তমান আহি পাইছোঁ ককাই ভাই ব্ৰিডিং ফাৰ্মত। তো ইয়াৰ আগতে মই আপোনালোকক ভিডিঅ' দেখাইছোঁ আৰু আপোনালোকে ভাল সহায় দিছে, তাৰ কাৰণে ধন্যবাদ জনাইছোঁ আপোনালোকক। মই লগতে দেখাইছিলোঁ তেখেতে নতুন এখন ফাৰ্ম বনাব বিচাৰিছিলে। গতিকে আজি ইয়াতে দেখা পাইছোঁ তেওঁ হয়তো নতুন ফাৰ্মৰ প্ৰস্তুতি কৰিছে নেকি, খুঁটি জোখৰ কাৰণে ইয়াত খুঁটি পুতি থৈছে। তেওঁৰ পৰা জানোচোন কিয় কাৰণে পুতি থৈছে খুঁটিটো। হয়, মোৰ মানে সেইদিনাখনি যেতিয়া মই ইয়াৰ খুঁটাবিলাক আগত মই পকা খুঁটা দিছিলোঁ, পকা খুঁটা দিলে যথেষ্ট খৰচ আৰু টাইমো যথেষ্ট লাগে। সেইটো কাৰণে এবাৰ কি কৰিলোঁ, যিটো আপোনাৰ 3 ইঞ্চি বয়িঙৰ পাইপ, তেনেকুৱা পাইপ লৈ আহিলোঁ। এই বাঁহটোতকৈ শকত হ'ব তেনেকুৱা পাইপ আনিবলৈ গৈছিলোঁ। পাইপ অনাৰ আগমুহূৰ্তত মোক কিমানটা খুঁটা প্ৰয়োজন হ'ব সেই তাৰ এটা জোখ উলিয়াইছিলোঁ মই। তো মিনিমাম মোৰ 16টামান খুঁটা প্ৰয়োজন হৈছিলে। 16টা খুঁটা মই জোখ খুঁটা উলিয়াইছিলোঁ নিজে, অনুমানিক ফিটা টেপ লৈ পেলাই। এইটো আপোনাৰ 7 ফুট আছে ইয়াৰ পৰা ইয়ালৈ। তো ইয়াৰ পৰা তালৈ 10 ফুটমান হ'ব। তো সেইটো এটা জোখ উলিয়াইছিলোঁ মানে যে কেইটা খুঁটা মোক লাগিব, মানে সেই খুঁটা হিচাপটো উলিয়াবৰ কাৰণে মই এনেই খুঁটি মাৰি লৈছিলোঁ। কিন্তু কাম চব ৰেডি হৈ আছে, কিন্তু বৰষুণ বতৰ বেয়া কাৰণে মই এতিয়া কাম আৰম্ভ কৰিব পৰা নাই। নহ'লে ইমান দিনে মোৰ খুঁটাখিনি অন্তত পুতি পেলাই ছাইডৰ যিখিনি ঢেলাইখিনি হৈ গ'ল। কিন্তু হৈ যোৱাৰ লগে লগে মোৰ তলৰ ওপৰতো টিং লগাই দিয়াৰ লগে লগে তলৰখিনি মোৰ বৰষুণ দিলেও কাম চলি থাকিলেন। কিন্তু সমস্যা যিটো হৈছে মানে এতিয়া বতৰটো এনেকুৱাকৈ বৰষুণ দি আছে মানে বৰষুণ নেৰাই হোৱাৰ কাৰণে এইকেইদিন কামেই অফ হৈ আছে, মানে মিস্ত্ৰীও আহিব পৰা নাই তেনেকৈ। আকৌ এবাৰ আহিছোঁ ভিডিঅ'টো লৈ আপোনালোকৰ ওচৰলৈ। তেখেতৰ জৰিয়তে আজি জানিম তেখেতে যিখন ফাৰ্ম বনাইছে ইয়াত খৰচ কিমান আহিছে, খুঁটাৰ খৰচ কিমান, লগতে সকলোখিনি জানিম। এয়া অপূৰ্ব গায়ন। হয়, নমস্কাৰ। মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপোনাৰ যি নতুন, ইয়াত আপোনাৰ খৰচ কিমান আহি পৰিছে, খুঁটাৰ খৰচ, লগতে আপোনাৰ কিমান বহল আছে, ইয়াৰ ছাইজ কিমান আছে জনাবচোন আপুনি। হয়, খুঁটা আপোনাৰ 950 টকামানকৈ পৰিছেগৈ, মানে 950 টকা এনেকুৱা ধৰণে পৰিছে। ওপৰত আপুনি ৰড দুডাল যে দেখিছে, সেই ৰড দুডাল ফিটিং কৰা, আৰু তলত মই খুঁটাটোৰ তলত এটা মানে ৰড ফিটিং কৰি দিছোঁ, যাতে খুঁটাটোৰ তলত বহি নাযায় বা বেকা হ'বলৈ চান্স নাপায়। সেইটো কাৰণে সেইখিনি কৰাটো এটা আমাৰ ৱেল্ডিং মিস্ত্ৰী লগাবলগীয়া হৈছে। সেই মিস্ত্ৰী খৰচ এতিয়া আপোনাৰ এটা খুঁটাত 950 মানকৈ পৰিছেগৈ। আৰু আপোনাৰ এই ফাৰ্মখনৰ বহলটো ঠিক তেনেকৈ আপোনাৰ ইয়াৰ পৰা এই খুঁটাটোলৈকে 10 ফুট হৈছে, সেই খুঁটাটোৰ পৰা তালৈ 14 ফুট, মানে 10 বাই 7কৈ আপোনাৰ ইয়াত 2টা কেবিন আছে। 10 ফুট আছে। তাৰপৰা এই খুঁটাটোৰ পৰা সেই লাষ্টৰ খুঁটালৈকে আপোনাৰ 14 ফুট আছে। তো মাজত মই এটা এংগেল দিছোঁ যে সেই এংগেলটোৰ পৰা আকৌ এনেকৈ আহিব। ইয়াত এটা আপোনাৰ সৰু পষ্ট বহিব, দুই আপোনাৰ যিটো পাইপ হয়, বক্স পাইপ, তেনেকুৱা এটা চুটি খুঁটা দিম। তালৈ আপোনাৰ জইন কৰি মাজত এটা ঢেলাই থাকিব। তেনেকুৱা ধৰণে ইয়াত 2টা কেবিন ওলাব। তো তেনেকৈ দুটাকৈ আপোনাৰ মুঠ 20টা কেবিন হ'বগৈ আপোনাৰ। সেই তাতো মই 2টা মানে মাটিৰ কেবিন, মানে তলটো ফ্ল'ৰ নকৰোঁ, এনেই ছাইডকেইটা বনাই দিম। তো মাটিৰ কেবিন 2টা ৰাখিছোঁ। তাৰপৰা ইয়াত মাজত এটা আপোনাৰ কৰিডৰ থাকিব 4 ফুট বহল। তাৰ সিফালেও ঠিক তেনেকৈ আপোনাৰ 7 বাই 10কৈ কেবিন আহিব। মানে সেইখিনি খুঁটা মই বৰ্তমান এতিয়ালৈকে পুতা নাই বাৰু। সেই মাটিখিনি দিয়া আছিলে কাৰণে মাটিখিনি অলপ বহিবলৈ দিছিলোঁ। তো এই ছাইডটো কৰিলোঁ, শেষ হোৱাৰ পিছত আৰু সেই ছাইডটোত লগাম আৰু মিস্ত্ৰী। গতিকে বন্ধুসকল, মই আপোনাক ককাই ভাই ব্ৰিডিং ফাৰ্মৰ নতুন যিখন ফাৰ্ম তেওঁলোকে বনাইছে সেই ফাৰ্মখনৰ কিছু অংশ আপোনালোকে একবাৰ দেখাব বিচাৰিছোঁ। গতিকে ভিডিঅ'টো আপোনালোকে চাই থওক। যদিহে ভিডিঅ'টো আপোনালোকে ভাল লাগে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ফাৰ্মখনত মুঠতে 14টা কেবিন আছে। প্ৰত্যেকটো কেবিনৰ যিটো ছাইজ আছে 10 বাই 14, আৰু যিটো কৰিডৰ আছে সেই কৰিডৰ আপোনাৰ 4 ফুট বহল আছে।
কি হ'ল